নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক উৰলত কেনেকৈ পিঠাগুড়ি খুন্দে তাক দেখুৱাবলৈ ওলাইছোঁ। অহাকালি আমাৰ ঘৰৰ উৰলত পিঠাগুড়ি খুন্দিব, তাৰ কাৰণে মই এইখিনি চাউল লৈছোঁ। এইখিনি 2 কেজি চাউল, এইটো সৰু টেমা লৈছোঁ, টেমাৰে 8 টেমা হয়। এতিয়া পিঠাগুড়িখিনি খুন্দিম, আজি ৰাতিটো তিয়াই থৈ দিম। যিহেতু লকডাউন চলি আছে, কৰোণাৰ কাৰণে একো খোৱা বস্তু আনিব পৰা নাই, গতিকে ভাবিলোঁ যে পিঠাগুড়িয়ে খুন্দি দিওঁ আৰু তাৰ পৰা পিঠা বনাই খাম। এতিয়া মই এইখিনি এটা টিনত ভালকৈ এনেকৈ লৈছোঁ। এইটো মই ঢালি ল'ম, ঢালি লৈ পানীৰে তিয়াই ল'ম। খুন্দিবৰ কাৰণে যিকোনো চাউল ল'ব পাৰে, মই ইয়াতে আইজং চাউল লৈছোঁ। এতিয়া পানী লৈছোঁ, 1 চচপেন পানী লৈছোঁ, যাতে পানীখিনি চাউলখিনি যাতে টিকি থাকে, যাতে গোটেইখিনি ভালকৈ টিকি থাকে, সেনেকৈ মই পানীখিনি দি লৈছোঁ। এতিয়া মই এই চাউলখিনি এটা ৰাতিৰ কাৰণে তিয়াই থৈ দিম আৰু ৰাতিপুৱা এইখিনি উৰলত খুন্দি ল'ম। 12 ঘণ্টা হ'ল, এতিয়া চাউলখিনি চাওক ধুনীয়াকৈ কোমল হৈছে। এতিয়া মই চাউলখিনি এটা খৰাহীত তুলি ল'ম, তাৰপিছত ভালকৈ ধুই ল'ম, তাৰপিছত পানীখিনি নিগৰিবলৈ দিম। চাউলখিনি 2 ঘণ্টাৰ বাবে ৰাখি থৈছোঁ, যাতে পানীখিনি ভালকৈ শুকাই যায়। এয়া 2 ঘণ্টা পিছত মই চাউলখিনি উৰলত লৈছোঁ। এতিয়া মই এইখিনি উৰল মাৰিৰে খুন্দিম। উৰালত পিঠাগুড়ি খুন্দাৰ মজাই বেলেগ। বেছি পিঠাগুড়ি হ'লে উৰালত খুন্দিয়ে ভাল লাগে আৰু সোনকালে হয়, সেইকাৰণে আমি উৰালতে পিঠাগুড়ি বেছিকৈ খুন্দোঁ। এয়া পিঠাগুড়িখিনি ভালকৈ সিজি গৈছে। এয়া চাওক, চাউলৰ গুড়িখিনি ভালকৈ খুন্দা হৈ গৈছে। এতিয়া মই এইখিনি চালনীৰে চালি ল'ম। ভালদৰে পিঠাগুড়িখিনি চালি ল'ব লাগে, যাতে মিহি পিঠাগুড়ি পোৱা যায়। সেইকাৰণে এবাৰ নহয়, বাৰে বাৰে চালিব লাগে। ইয়াৰ ওপৰৰ অংশখিনি মই আৰু এবাৰ ভালদৰে খুন্দি ল'ম। এয়া ধুনীয়াকৈ উৰলত খুন্দা পিঠাগুড়ি হৈ গ'ল। চাওক এয়া কিমান ধুনীয়া কোমল হৈছে।